ছমহীয়া শিশুৰ দেহৰ ভিতৰত অন্য এটি শিশু গুৱাহাটীত বিৰল অস্ত্ৰোপচাৰ সম্পন্ন কণমানিৰ দেহৰ পৰা উলিয়ালে নিষ্প্ৰাণ ভ্ৰূণ অস্ত্ৰোপচাৰৰ পিছত সুস্থ কণমানি নীল আকাশ জন্মৰ পূৰ্বেই নীল আকাশৰ দেহত থিতা পেলোৱা এটা যমজ ভ্ৰূণ জন্মৰ ছমাহেও বুকুত কঢ়িয়াই লৈ ফুৰিছিল এই কণমানিটোৱে তাতে চৰ্দিয়ে কাহ হৈ থকা বুলি কৈছিল ডক্টৰে ইয়াতে হে গম পালো যে বেবী এটা আছে এটা সিটি স্ক্যান কৰিলা সেই ধৰা পৰি গেল আপোনাৰ মানে কি তোৰ মানে এটা মানে আপোনাৰ বুকুত এটা বেবী আছে আৰু যমজ হিচাপে অংকুৰিত হোৱা ভ্ৰূণটোৱে দুৰ্ভাগ্যজনকভাৱে থিতাপি লৈছিল নীল আকাশৰ বুকুত গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালৰ বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাকৃতিশ বৰাৰ নেতৃত্বত এটা চিকিৎসকৰ দলে সফলতাৰে সম্পন্ন কৰে কণমানি নীল আকাশৰ বিৰল আৰু জটিল অস্ত্ৰোপচাৰ সোঁফালৰ হাওঁফাওঁটো কমপ্লিটলি বন্ধ হৈ আছে বস্তুটোৱে তাৰ ৰাজহাড়ৰ ওপৰতো প্ৰেছাৰ দিছে আনকি কিডনীলৈকে তাৰ প্ৰেছাৰটো গৈ পাইছে ৰেডিঅ'লজিকেলি ইট ৱাজ বিয়ণ্ড ডাউটছ যিটো এটা বেবী হয় ছমাহ আগে পৃথিৱীৰ পোহৰ দেখা বৰপেটাৰ কুলজিৎ দাস আৰু কৰবী দাসৰ পুত্ৰ নীল আকাশ জন্মৰ কিছুদিনৰ পিছৰে পৰা অসুস্থতাত ভুগি আহিছিল ডক্টৰ প্ৰাকৃতিশ বৰাৰ ওচৰলৈ অনাৰ পিছত এক্স-ৰে চিটি স্কেন পৰীক্ষাৰ অন্তত ধৰা পৰে কণমানিটিৰ বুকুৰ ভিতৰ ফালে টিউমাৰ সদৃশ কিবা বৈসাদৃশ্য চিকিৎসক বৰাৰ সৈতে পিছত চিকিৎসকসকলে ঠাৱৰ কৰে নীল আকাশৰ দেহৰ ভিতৰত সেয়া তেওঁৰে যমজ এটি ভ্ৰূণ যদিও কণমানিটিৰ দেহৰ ভিতৰত থকা সেই ভ্ৰূণত প্ৰাণৰ সঞ্চাৰ নহল কিন্তু তেজ মঙহৰ সেই ভ্ৰূণটো নীল আকাশৰ দেহৰ অংশৰ দৰেই একলা দুকলাকৈ বাঢ়ি আহিল কাৰ্যত শিশুটিৰ ভিতৰত আন এটি শিশু 40 লক্ষাধিক শিশুৰ মাজৰ কোনোবা এটি শিশুৰ ক্ষেত্ৰত সংঘটিত এই বিৰল ব্যতিক্ৰম দেখি জটিল অস্ত্ৰোপচাৰটি সম্পন্নৰ দায়িত্ব ললে চিকিৎসকৰ দলে টুইন প্ৰেগনেঞ্চি আছিলে টুইন প্ৰেগনেঞ্চি কিবা কাৰণত মিছহেপ হৈ পেলাই এটা বেবী ইটো বেবীৰ বুকুত সোমাই আছিলে আৰু সেইটো গম নোপোৱাকৈ থাকিলে ইমান দিন আৰু মেডিকেল কলেজত বিৰল এইকাৰণে কৈছোঁ যে মই ক'লোঁ যে 30-40 লাখ বেবীত হয়তো এটা বেবী এনেকুৱা হ'ব পাৰে নীল আকাশক ভৰ্তি কৰোৱা হ'ল মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত উশাহ নিশাহত কষ্ট পাই থকা নীল আকাশ অস্ত্ৰোপচাৰৰ পিছত বৰ্তমান সম্পূৰ্ণ সুস্থ কাহানিও নোহোৱা নোপোজা এক ঘটনা জটিল অস্ত্ৰোপচাৰ কৰাৰ পিছত বৰ্তমান সেই বিশেষ ধৰণে জন্ম লাভ কৰা দেৱশিশু নৱজাতক নীল আকাশ বৰ্তমান সম্পূৰ্ণ সুস্থ ডাক্তৰ প্ৰাকৃতিশ বৰাৰ নেতৃত্বত চিকিৎসকৰ এক বিৰল সাফল্য এয়া এজন মানুহৰ গাত যি বস্তু থাকে সকলো বস্তুৱে আছিলে মাকৰ লগত যোনটো আম্বালিকেল কৰ্ড থাকে সেই কৰ্ডটো আছিলে আৰু মোটামুটি এটা চুলি আছিলে দাঁত আছিলে গতিকে মোটামুটি এটা বেবী যিখিনি বস্তু থাকে গোটেইখিনি আছিলে 10 ফেব্ৰুৱাৰীত জটিল অস্ত্ৰোপচাৰৰ পিছত নীল আকাশৰ বুকুৰ ভিতৰৰ পৰা উলিয়াই অনা হৈছিল নীল আকাশৰ নিষ্প্ৰাণ যমজ ভ্ৰূণ ভ্ৰূণটো দেখি আশ্চৰ্যৰ সীমা নাছিল চিকিৎসকসকলৰ ভ্ৰূণটোৰ আছিল ৰাজহাড় গজি উঠিছিল দাঁত আৰু চুলি এয়াও খেয়াল প্ৰকৃতিৰ নিশ্চিতভাৱে ডাক্তৰ প্ৰাকৃতিশ বৰা সমন্বিতে চিকিৎসকৰ দলটোৰ বাবে এয়া এক বিশেষ সফল অভিজ্ঞতা কেমেৰা পাৰ্চন প্ৰদীপ বৰ্মনৰ সৈতে লেনিন সৌৰভ DY 365